কথা কবিতা মগনিয়াৰ ৰচনা বনফুল কবি যতীন্দ্ৰনাথ দুৱৰা। মই বাটেদি গৈ আছিলোঁ, এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনিয়াৰ আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, সি দুখত পৰি কেনেকুৱা হৈছে? চকুৰ আগতেই দৰিদ্ৰতাৰ কেনে জ্বলন্তন শোক লগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। মই চোলাৰ মোনাত হাত সুমাই একোকে নাপালোঁ। টকা নাই, ঘড়ী নাই, অইনকি এখন উৰুমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনিয়াৰটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছে আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন সাৱটি ধৰিলোঁ আৰু ক'লোঁ, ককাই, মোৰ ওপৰত খং নকৰিবা। মোৰ হাতত একোৱেই নাই। মগনিয়াৰটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে। হেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, কি হ'ল? একো নাই। ইয়াৰ কাৰণে অশেষ ধন্যবাদ। ইও যে এটা দান। ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। ধন্যবাদ।